নমস্কাৰ বন্ধুসকল আপোনালোকক সকলোকে মোৰ আজি এই নতুন চেনেললৈ স্বাগতম জনালো আৰু আপোনালোকৰ বাবে মই আজি এটা নতুন ভিডিঅ' লৈ আহিছো এই ভিডিঅ'টো হৈছে আমাৰ সপোনক লৈ ড্ৰিম আজি আমাৰ সকলোৰে নিজৰ এটা সপোন থাকে যেনেকৈ কাৰোবাৰ সপোন থাকিব পাৰে এটা ভাল চাকৰি পোৱা বা কাৰোবাৰ সপোন থাকিব পাৰে এটা ধুনীয়া ঘৰ বনোৱা বহুতৰ সপোন থাকিব পাৰে এখন ভাল বিলাসী গাড়ী লোৱা বহুতৰ সপোন থাকিব পাৰে বিদেশ ভ্ৰমণ কৰা তো সকলোৰে নিজৰ নিজৰ এটা সপোন থাকিব পাৰে আজি যদি আমি চাবলৈ যাওঁ যি মানুহৰ সপোন নাই তেওঁ এজন নাৱৰীয়াৰ দৰে হৈ পৰে যোনে নাৱৰে গৈতো আছে কিন্তু ক'লৈ গৈছে তেওঁ নিজে নাজানে তো বন্ধুসকল মোৰ নাম ৰাজদীপ মহন্ত মই আজি আপোনালোকক এটা প্ৰগ্ৰাম লৈ আহিছো যিটো প্ৰগ্ৰামত বিশেষকৈ স্টেপ বাই স্টেপ আমি কেনেকৈ আমাৰ সপোনক দিঠকলৈ আমি পৰিণত কৰিব পাৰো তাক লৈ মই ডিসকাশন কৰিম আৰু বিশেষকৈ আজি মই এটা জাস্ট সামাৰি দিম কিছুমান স্টেপক লৈ আৰু এই স্টেপস বিলাক আমি আগৰ ভিডিঅ'লৈ আৰু ইলাবৰেটলি মানে আমি আৰু ভালকৈ বস্তুখিনি চালি জাৰি আমি বস্তুখিনি বুজিম তো আজি যদি আমি চাবলৈ যাওঁ সপোন দিঠকত পৰিণত কৰিবৰ কাৰণে আমি চাৰিটা স্টেপসেৰে যাব লাগিব যদি এই চাৰিটা স্টেপ চাবলৈ যাওঁ আমি প্ৰথম যেটো স্টেপ আমাৰ কাৰণে যেটো দৰকাৰী সেই স্টেপসটো হৈছে বিশেষকৈ you decide what you want ফাৰ্স্ট আমি নিজেই জানিব লাগিব যে আমাক কি লাগে আজি বহুত মানুহৰ ওচৰত গৈ প্ৰায় যেতিয়া তেওঁৰ সপোনৰ বিষয়ে সোধা হয় যে তুমি জীৱনত কি বিচাৰা বা তোমাৰ সপোন কি সেই মানুহজনে ভাবিবলৈ বিচাৰে কনফিউজন হৈ যায় আৰু নিজে গম নাপায় যে নিজৰ সপোন কি তো ফাৰ্স্ট আমি নিজেই ডিসাইড কৰিব লাগিব আমি নিজেই ডিসিশন ল'ব লাগিব যে আমাৰ সপোন কি আজি বেলেগে আমাক বেলেগক চাই আমি কিবা এটা কৰিব যোৱাটো সপোন নহয় আমি আমাৰ নিজৰ সপোন আমাৰ লক্ষ্য নিজেই জানিব লাগিব যে মই কি বিচাৰো মোক কি লাগে সেই কাৰণে আমাৰ ডিসিশন নিজৰ হ'ব লাগিব এটো হৈছে প্ৰথম স্টেপ এই স্টেপসৰ বিষয়ে মই আৰু ডিটেইলছত আমি আগৰ ভিডিঅ'ৰ মানে যিবিলাক ভিডিঅ' আহিব লগা ভিডিঅ' তাত আমি ডিসকাস কৰিম দুই নম্বৰ স্টেপ যেটো বহুত প্ৰয়োজনীয় আমাৰ সপোন পৰিণত কৰিবৰ কাৰণে দিঠকলৈ সেই স্টেপটো হৈছে বিশেষকৈ believe in yourself আমি নিজক বিশ্বাস কৰিব লাগিব তেতিয়াহে আমি আমাৰ সপোন পুৰা কৰিব পাৰিম আজি বহুতে নিজক নিজে বিশ্বাস নকৰে আজি তেওঁলোকে নিজৰ সপোনৰ বিষয়ে ভাবি তেওঁলোকে ভয় খায় যে মোৰ সপোনটো মই সঁচাকৈ পুৰা কৰিব পাৰিম কি নোৱাৰো আৰু এই ভয়ৰ কাৰণে তেওঁ আগবাঢ়িব নোৱাৰে আজি বহুতে ভাবে যে মোৰ দ্বাৰাটো মই জানো এটো কামৰ হয় জানো বা মই এই কামটো কৰিব পাৰিম জানো মই জানো আজি এটো বস্তু মোৰ ফেমিলিত কোনেও কৰা নাই মই কেনেকৈ কৰিম বহুতে তেনেকৈ ভাবি লয় আৰু সেই ভাবার কাৰণে তেওঁ আগবাঢ়িব নোৱাৰে মানে নিজৰ ওপৰত তেওঁ বিশ্বাস নাথাকাৰ বাবে তেওঁ আগবাঢ়িব নোৱাৰে গতিকে আমাৰ নিজৰ ওপৰত বিশ্বাস থকা প্ৰয়োজন আমি এই স্টেপটোক লৈ আগলৈ এটা ডিটেইলছত আমি ডিসকাশন কৰিম 3 নম্বৰ যেটো স্টেপ যেটো বহুতে প্ৰয়োজনীয় হেতু হৈছে বিশেষকৈ মেক এ প্ৰপাৰ প্ল্যান আমাৰ এটা প্ৰপাৰ প্ল্যানিং থাকিব লাগিব যে আমি কেনেকৈ আমাৰ সপোনটো দিঠকলৈ আমি পৰিণত কৰিম যদি আমাৰ প্ল্যানিং নাথাকে আমি বহুতবাৰ এনেকুৱা হ'ব পাৰে যে আমি কিবা এটা বস্তু বিচাৰিছো বাট সেই বস্তুটো আমি পোৱা নাই বাধা আহি গৈছে তাৰ বিনিময়ত আমি হার মানি লৈছো আমি কামটো এৰি দিছো গতিকে প্ল্যানিং যদি প্ৰপাৰ হয় তেতিয়াহে আমি সেই লক্ষ্যটো বা সেই সপোনটো আমি পুৰা কৰিব পাৰিম গতিকে আগলৈ সেই প্ল্যানিং কেনেকৈ আমি কৰিব লাগে আমাৰ কিখিনি মেথড আছে সেইখিনিক লৈ মই আপোনালোকক আগৰ ভিডিঅ'ত মই ডিসকাশন কৰিম লাষ্ট যেটো স্টেপ হেতু হৈছে বিশেষকৈ বহুত ইম্পৰ্টেন্ট বি মোটিভেটেড আমি নিজেই মোটিভেট হৈ থাকিব লাগিব আমি অনুপ্ৰাণিত হৈ থাকিব লাগিব নিজক লৈ আমাৰ ভিতৰত এটা এনাৰ্জি লাগিব যে আমি আমাৰ সপোনটো পুৰা কৰিম
আমি এক্টিভ হৈ থাকিব লাগিব যদি আমাৰ ভিতৰত সেই এনাৰ্জিটো নাথাকে যদি আমি মোটিভেট হৈ নাথাকো আমি কেতিয়াও আমাৰ সপোন পূৰা কৰিব নোৱাৰিম যদিও প্ৰথম 3টা ষ্টেপ আপুনি কমপ্লিট কৰিছে কিন্তু এই 4 নম্বৰ ষ্টেপ যদি আপুনি কমপ্লিট কৰা নাই তেতিয়া আপুনি আপোনাৰ সপোন পূৰা কৰিব নোৱাৰে তো মোটিভেট কেনেকৈ আমি থাকিব পাৰো তাৰো বহুতখিনি আমাৰ প্ৰসেস আছে মেথড আছে মোটিভেট হোৱাৰ সেইখিনিক লৈ মই আগলৈ ডিসকাশন কৰিম সো বন্ধু সকল আজি বিশেষকৈ এই 4টা স্টেপস লৈ আগলৈ আমি ইলাবৰেটলি আমি অলপ ডাঙৰকৈ দীঘলকৈ আমি ডিসকাশন কৰিম তো আপোনালোকে ভিডিঅ লগত জড়িত থাকিব আৰু বিশেষকৈ আগলৈ আমি বহুত ইনফৰমেটিভ কিছুমান আমি ডিসকাশন কৰিম আমাৰ সপোনক লৈ কেনেকৈ আমি তিঠকলে পৰিণত কৰিব পাৰো তো বন্ধুসকল যদি আপোনাৰ এই ভিডিঅটো ভাল লাগিছে আপোনালোকে নিশ্চয় শেয়াৰ কৰিব আৰু আজিৰ কাৰণে মই ইমানতে সামৰণি মাৰিছো ধন্যবাদ